এইটো মই আপোনালোকৰ মিডিয়াত আজি প্ৰচাৰ কৰিব পাৰি এইটো মনৰ যিটো আশা আমাৰ ৰাইজৰ অন্ধাইবাৰী দহলাপাৰা হালুৱাদল গোটেইবিলাক একেবাৰে মানে বৰ আনন্দৰ দিন আজি ভাল লাগিছে কিন্তু ৰাস্তা আচলতে মানুহৰ প্ৰথম হ'ল ৰাস্তাই আচল য'তে যাব লাগে আজি বেমাৰ আজাৰে হওক বা কিবা হওক স্কুলে হওক কলেজে হওক গতিকে ৰাস্তাটো লাগে আমাক এই ৰাস্তাটো আমাৰ এটা সপোন হৈ আছিল আজি ক'ব লাগিলে ভাৰত স্বাধীনতা 77 ইয়াৰ্ছ মানে কমপ্লিশ্যন হ'ল কিন্তু আমাৰ এই ৰাস্তাটো কিমান যে মানে অসুবিধা হৈ আছিল লগতে ইফালে এটা ব্ৰিজ আছে আমাৰ RCC ব্ৰিজ এইটো আগতে ভাঙা দলং আছিল এই ভাঙা দলংটো আমাৰ মানে বহুত মানে বেয়া দুখৰ কথা এইবাৰ আমি দলঙৰ লগতে যিটো ৰাস্তা এতিয়া আমাৰ ফাউণ্ডেশ্যন আজি ইনগ্ৰেশ্যন হৈ গ'ল মাননীয় আমাৰ চৰকাৰী সমষ্টিৰ EM মহোদয় ডাঙৰীয়া তেৰাচাঁদ ছাৰৰ নেতৃত্বত আৰু লগতে আহিছিল আমাৰ প্ৰাক্তন কেবিনেট মিনিষ্টাৰ অফ আছাম উৰ্মিলা বাইদেউ ডাঙৰীয়ানী তেখেতক আজি একেলগে পাই আমি আমাৰ গাঁৱত হালুৱাদল দহলাপাৰা গাঁৱত লগ পাই আমি আনন্দিত হৈছোঁ ৰাইজে গতিকে এইটো আমাৰ আজি ৰাইজৰ কাৰণে শুভ এটা লক্ষণ এইটো আমাৰ এতিয়া হালুৱাদল দ্বিতীয় খণ্ড আৰু পাছত হালুৱাদল প্ৰথম খণ্ড লগতে চামগাঁও আৰু অন্ধাইবাৰী ক'ব লাগিলে তিনিখন গাঁৱৰ আজি যিটো ৰাস্তা মানে কমপ্লিশ্যন মানে কোনো আধাৰুৱা নহ'ব বুলি আমাক ইতিমধ্যে জনাইছে আমি চালে এইটো কমচে কম 3 কিলোমিটাৰমান হ'ব লাগে আমাৰ এইখিনি